নমস্কাৰ। কবিতাৰ শিৰোনাম তুমি যেন এটি প্ৰতিচ্ছবি। লেখক ভাৰ্গৱজ্যোতি দাস। আবৃত্তিকাৰ প্ৰিয়ংকা বৰা। তুমি যেন এটি প্ৰতিচ্ছবি, মোৰ নিথৰুৱা হৃদয়ৰ ভাগৰুৱা মনৰ। অক্লান্ত সময়ৰ এটি যেন জীয়া কাহিনী, স্বপ্নৰ মায়াৰে জীৱনৰ ভেটি ভাঙি হৃদয়ৰ স্পন্দন চুই যোৱা যেন এটি গীতৰ কলি তুমি। মোৰ উকা কেনভাছৰ বগা বৰণত ৰঙা ৰঙৰ চিয়াহী ভৰাই এখন ছবি আঁকিব দিবানে তুমি? আজীৱন সজাই ৰাখিম মোৰ উকা হৃদয়ৰ মাজত সযতনে আল ফুলে। পুৱাৰ সূৰুজৰ কিৰণেও তেওঁৰ বাতৰি আনে, জিলিকাই মনৰ ভাৱ। ক'ত লুকাই থকা তুমি? বিচাৰি আছো মই মোৰ হৃদয়ৰ মাজৰ প্ৰতিচ্ছবি, মোৰ হৃদয়ৰ মাজৰ প্ৰতিচ্ছবি। নালাগে লিখিব জীৱন কাহিনী, নিবিচাৰো অলেখ তৰাৰ জিলিকনি। সোণৰ জগতখনি মাথো বিচাৰো এটি সঁহাৰি, মাথো বিচাৰো এটি সঁহাৰি।